কৃষ্ণ গোসাই হে কলিয়া কানাই গুড মৰ্ণিং কি খবৰ সকলোৰে ভালনে আৰু মোৰ চেনেলৰ অন্য ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে তেতিয়াহলে বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰো আৰু আজি মই এঠাইত যাব ওলাইছো ৰেডি হৈ লৈছো আৰু ভিডিঅ' কৰিব লৈছো আজি মই যাম কামাখ্যা মন্দিৰলৈ আৰু কামাখ্যা মন্দিৰত গৈ আমি আমাৰ বাবুৰ চুলি কাটিম চুলাকৰণ কৰিম মানে সিম্পলকৈ সৰুকৈ কৰিম আৰু মন্দিৰত যাম যিহেতু ভাবিলো আপোনালোকক লগত লৈ যাওঁ আৰু এটা ধুনীয়া ব্লগো হৈ যাব আৰু সেই কাৰণে মই ভিডিঅ' কৰিব লৈছো আৰু এতিয়া মই ভিডিঅ' নকৰো এতিয়া বহুত জলদিকে যাব লগা হৈছে আৰু মই তাত গৈ আপোনালোকক লগ পাম এতিয়া মই আৰু ভিডিঅ' নকৰো একেবাৰে মন্দিৰত গৈ লগ পাম আপোনালোকক হেল্ল' ফ্ৰেণ্ডছ আৰু এয়া আমি আহি পালোহি কামাখ্যা মন্দিৰৰ মেইন গেট আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিছো আৰু এতিয়া মন্দিৰলৈ গৈ আছো আৰু এয়া আমি মন্দিৰ পালোহি এতিয়া আমি জোতা চেন্ডেল খুলি লৈছো আৰু তাৰ পাছত চিৰিৰে ওপৰলৈ যাবলৈ লৈছো আৰু দেখিছেনে দুইফালে এনেকৈ দোকান আছে আৰু দোকানবিলাকত এনেকুৱা ধুনীয়া বস্তু পোৱা যায় লগতে প্ৰসাদ ধূপ চাকি যি লাগে সবখিনিয়ে পোৱা যায় আহিন মাহে পূৰ্ণ ভৈলা আৰু এতিয়া ভিতৰত পূজা কৰা হৈ গৈছে আৰু এতিয়া আমি বাবুৰ চুলিখিনি খুৰাবলৈ লৈ আহিছে নাপিতৰ ওচৰত আৰু কামাখ্যাতে হয় কিন্তু ওপৰত বহুত ভিৰ আছিলে আমি সেইকাৰণে তললৈ আহিলোঁ আৰু একদম অসমীয়া নিয়মত কৰিছে আৰু মই সম্পূৰ্ণ ভিডিঅ'টো দেখাই গৈছোঁ প্লিজ ভাল লাগিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো অল কৰি দিব মাতয় অনন্তৰে আৰু বাবুৰ মোটামুটি হৈ গৈছে ঘূৰোৱা আৰু অলপমান বাকী আছে এইখিনি চুলিখিনি লৈ মাকৰ আঁচলত দিব আৰু তাতে এটা নাপিতটোৱে কাঠি মাৰি দিছে আৰু এইখিনি চুলিখিনি মন্দিৰত গৈ পূজা কৰিব লাগিব তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু নাপিতক এনেকৈ সেৱা জনাই ভোজনী এটা দি পইচা দান দক্ষিণা যিখিনি হয় সেইখিনি দিব লাগে এতিয়া আমি আকৌ ওপৰলৈ গৈ আছোঁ ভকতক দিলা কৰি যোগে নাম ধৰ্মৰ আৰু এতিয়া আমি পুখুৰীৰ পাৰত আহিছোঁ আৰু চুলিখিনিৰে এনেকৈ পূজা কৰি আছে পুৰোহিতজনে তুমি জ্ঞান দিলা এই গছৰ মূৰটো যে দেখিছে সেইডালতে সেৱা এটা জনাই চুলিখিনি দিব লাগে তাৰপাছত ল'ৰাজনক গা ধুৱাব লাগে আৰু আমাৰ বাবুক তেনেকৈ গা ধোৱা নাই কাৰণ তাৰ গা বেয়া আছিলে অসুখ হৈ আছিলে সেইকাৰণে এনেকৈ আৰু ধুৱাই দিছে নামটো কৰি কৃষ্ণ গোসাই হে কলিয়া কানাই বজোৱা মোহন
বংশীৰ সুৰে নাচে হাঁহে চঞ্চলা ৰাধাই ঢৌ তুলি নাচে যমুনাই ঐ ঢৌ তুলি তুলি নাচে যমুনাই কৃষ্ণ গোসাই হে কলিয়া কানাই বজোৱা মোহন বেনু যমুনা কপাই বংশীৰ সুৰে নাচে হাঁহে চঞ্চলা ৰাধাই ঢৌ তুলি নাচে যমুনাই ঐ ঢৌ তুলি তুলি নাচে যমুনাই জাষ্ট আহি পাইছোঁ ঘৰ আৰু ৰাস্তাতে খাই লৈ আহিছোঁ ভাত খালোঁ ৰাস্তাত আৰু এতিয়া মাইনা আৰু বাবুৰ কাৰণে মেগী বনাইছোঁ সিহঁতক খুৱাই লওঁ সিহঁতে তেনেকৈ ভাত নাখালে আৰু বেলেগো তেনেকুৱা একো খোৱা নহ'ল আৰু এতিয়া বাজিছে 3:30 আৰু জল্দি জল্দি সিহঁতক খুৱাই লওঁ আৰু আজি ব্লগটো মই ভাবিছোঁ ইয়াতে শেষ কৰোঁ আৰু ব্লগটো চাই কেনেকুৱা পালে প্লিজ এটা কমেণ্ট কৰি জনাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ'টো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল বটনটো দবাই দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ নতুন ব্লগ এটাৰ সৈতে আকৌ লগ পাম বাই বাই